वेलकम बैक टू माय यूट्यूब चैनल। नमस्कार, मैं सिम्पी हंडिके आपनालोक सकलोके मोर यूट्यूब चैनल पुनर्बार स्वागतम जनाइছো। आशा करो आपनालोके मोर भिडिओबिलाक चाइ ভাল पाय आरो जिসকले मोर चैनलले प्रथमबार বাবে আহিছে সেইসকলে प्लीज मोर चैनलটো সাবস্ক্রাইব কৰি ৰাখিব। তেতিয়াহে মোর আহিব লগা নতুন নতুন ভিডিওবিলাকৰ নটিফিকেশন আপোনালোকে পাই থাকিব। আৰু যিসকলে আগতীয়াকৈ সাবস্ক্রাইব কৰি ৰাখিছে দেন থ্যাংক ইউ সো মাচ। আৰু আজি আমি অলপ ফুৰিব যাম। আমাৰ গাঁৱৰে ছোৱালী কেইজনীমান 5-7 জনীমান ছোৱালী হ'ব। আমি বহুত দিনৰ প্ল্যান বনাই আছিলো যে যামকে এতিয়া মানে অৱশেষত হৈছেগে আৰু যোৱাটো। আৰু তালৈ এতিয়া আমি যাম। কলৈ যাম আপোনালোকে চাই থাকক। আৰু আজি বহুত ডাঙৰ ৰ'দ দিছে, মানে কেনেকৈ যাম দেন আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো। আৰু মোৰ ভিডিঅ'টো শেষলৈকে চাই জনাবলৈ নাপাহৰিব কেনেকুৱা লাগিলে। তেন্তে বলক মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ওলাইছো যেতিয়া মাস্ক আৰু স্যানিটাইজাৰ জৰুৰী। এতিয়া আমি গৈ আছো আৰু এতিয়া অলপ দূৰ গৈ পম্পীহঁতক লগ পামগে। আৰু দুজনমান ছোৱালী আছে ইয়াৰ আগত দেখিছো। হয় পম্পী, পিকনিক পাইছিলি আৰু এতিয়া আমি আহি পাইছোহি। ৰাস্তাটো বৰ এটা ভাল নহয়, অলপ সৰু হিল দিয়া আছে। আৰু ময়ো তালৈ গৈ পোৱা নাই আগতে। বাগান দেখিছোঁ আৰু বহুত ধুনীয়া দেখিছোঁ। আৰু গৈহে গম পোৱা যাব তাত কি আছে। দেন বলক যাওঁ ওপৰলৈ। ধুনীয়া ভালে আহিবলৈ ষ্টেপ আৰু এডোখৰ চাগে পাছলৈ ধুনীয়াকৈ পকাকৈ বনাই দিব ষ্টেপকৈ। আৰু টিপামৰ নিচিনা হৈ যাব নেকি বাগানৰ মাজে মাজে ষ্টেপ। কেনেকুৱা জেগা এই যে দৈ মাৰিলে। কিয় এতিয়া আমি পাইছোহি বাগান আৰু এতিয়া ওপৰলৈ গৈ আছো। কি দেখিম নাজানো। এজনী আমাৰ মৰমৰ মুন্না ন, তাই মানে তাই হাৰি গৈছ নি বাৰু উঠো কৈ আছে। কেনেকুৱা লাগিছে তোমাৰ অনুভৱ? মজা আৰ্মিত গৈ আছো ভাই। আৰ্মিত পম্পীক সকলোৱে পম্পীক আশীৰ্বাদ কৰিব সকলোৱে। তাই মানে আৰ্মিত গৈ আছে, সেইকাৰণে তাই অকণো ওপৰলৈ গৈ ন। তাৰপিছত কথা ক'ম দেই আপোনালোকক। মই হলকি পৰি যাম দেই তলত। সেইকেইজনী আহিবই পৰা নাই। আমি গৈ আছো। বেলেগ বকা লাগিছে। জোক আছে থাকিব পাৰে হাবি জোক দেই। টুপি পৰিলে ইমান ধুনীয়া জেগা চাওক না। ওলোৱাই নাই ইমান ধুনীয়া। সঁচাকে ইমান ধুনীয়া। আৰু পম্পীয়ে মই আধা অংশ আহি পালোহি। ইহঁতিকেইজনী মানে আহিবই পৰা নাই। এজনীটো একদম তলত আৰু এজনীটো একদম তলত থাকি আহিলে। গছজোপা তলতে বহি দিলে। মই চিঞৰিছোঁ আকৌ। নমিক মই আকৌ আনিবলৈ গৈছোঁ তললৈ। পানী চানী খুৱাই তাইক লাহেকৈ আনিম আৰু ওপৰলৈ। ইমান ঢেলেবা হ'লে কেনেকৈ হ'ব বাৰু? তাই কিন্তু মোতকৈ শকতহে দেই, দেখাত শকতহে লাগে তাইক। তাই আছাম এইফালে যাব বোলে। তাই জোতা খুলি আহিব লগা আছে। আৰু ইমান সময় খোজকাঢ়ি আহি সেই খেৰৰ ঘৰ এটা দেখিছোঁ। তাতে যাওঁ আৰু কি আছে নাজানো। আৰু এই ঠাইডোখৰ আছে চৰাইদেউ জিলাৰ দৌলবাগানত। আচলতে আমাৰ ঘৰৰ ইমান ওচৰতে হয় যদিও আমি গম পোৱা নাছিলোঁ যে এনেকুৱা এডোখৰ ঠাই আছে। এইডোখৰ আচলতে নতুনকৈ উৎপত্তি হৈছে বুলি ক'লেও বেয়া নহ'ব। আৰু যিহেতু চৰাইদেউ একদম ওচৰতে আছে এই জেগাডোখৰ, আৰু ইয়াক দেওশাল বুলি জানিব পৰা গৈছে। কিমান দূৰ সত্য নাজানো, আৰু যদি কিবা ভুল হৈছে মোক আপোনালোকে ক্ষমা কৰি দিব। আমাৰ ঘৰৰ পৰা যদিও এই জেগাডোখৰলৈ বেছি দূৰ নহয়, তথাপিও আমি গম পোৱা নাছিলোঁ যে আমাৰ ঘৰৰ ওচৰতে ইমান ধুনীয়া এডোখৰ ঠাই আছে। ফটো মাৰিছেও এহেঁতি এনেকৈ।
এই জেগাডোখৰত থাকি ইমান ভাল লাগে মানে গোটেই বতাহ মাৰি থাকে ইমান ধুনীয়াকৈ আৰু এই জেগাডোখৰত অলপ অলপ শিলো আছে আৰু কিবা পকা খুঁটা টাইপৰো আছে অলপমান পুৰণা নিচিনাকৈ আচলতে আগতে ইয়াত ৰজা মহাৰজাহঁতে কিবা আছিলে নেকি তেনেকুৱা বুলি ভাবিছোঁ আৰু মই মানে যিহেতু এইডোখৰ চৰাইদেউৰ ওচৰতে নহয় জানো আৰু এই জেগাডোখৰ বিষয়ে মই আপোনালোকক বৰ বিশেষ ভালদৰে একো ক'ব নোৱাৰিম কিয়নো আগৰ পৰা যেনেকৈ ৰংঘৰ কাৰেংঘৰ বা চৰাইদেউ আগৰ পৰাই আছিলে কিন্তু এই জেগাডোখৰ মানে যদিও আমাৰ ঘৰৰ ইমান ওচৰতে হয় মানুহ যোৱা বা তেনেকুৱা একো শুনা নাই নতুনকৈ উৎপত্তি হৈছে বুলি ক'লেও ভুল হ'ব আৰু এবাৰ মুন মাৰি পেলাই পৰিবি আকৌ সেইটো কিমান ধুনীয়া বতাহ মাৰি আছে মানে ফটোৱে কোনজনীয়ে মাৰো কোনজনীয়ে নেমাৰো কৰি আছে সেইজনী মোক মাৰি দিয়ক আৰু ইয়ালৈ মানে আমাৰ লগত যিকেইজনী আহিছে ন এজনীও আগতে আহি পোৱা নাই মানে সেইকাৰণে চব পগলা হৈ গৈছে ফটোৱে মাৰোঁ নে ৰিলছে বনাওঁ নে সেনেকুৱা নিচিনা লাগিছে মানে সঁচাকৈ আকৌ বৰ ধুনীয়া জেগাও এইডোখৰ কেতিয়াবা ভাবোঁ আমাৰ ঘৰৰ ওচৰতে নে এইডোখৰ এবেলি মোক বুকুতে ৰাখি এবেলি মোক লুৱাই ডাকি উদনিৰে লুৱা নামৰ প্ৰেমৰ বাৰ কিয় দিয়া বাৰে বাৰে ঘুম লগা চেষ্টা কৰি যোৱা মৃদু বতাহ আৰু আমি এই জেগাডোখৰ পৰা গুচি আহিবলৈ লৈছোঁ মনটো বেয়াও লাগিছে কিন্তু এটা কথা ভালো লাগিছে আমাৰ ঘৰৰ ওচৰতে নহয় টিক টিককৈ গৈ থাকিব পাৰিম আৰু আহিছোঁ যেতিয়া ফটো দুখনমানো তুলি লৈছোঁ বাই বাই যাওঁগে এতিয়া আমি চলো আৰু কিবা আছে নেকি আমাৰ লৈ আহিবি দে কি হ'ল কি বস্তু একো নাই নহয় ঘৰলৈ আহি যদি ধুনীয়া জেগাডোখৰ পৰা এতিয়া আমি যাওঁগে ইমান ৰঙা মাটি ইমান লাহে লাহে আহি আছে বাগানৰ মাজে মাজে কিজানি ওলাইছো বেয়া লাগিছে ইমান ইমান ধুনীয়া জেগাডোখৰ এৰি আহিছে নাই হেৰি যাবলৈ বেয়া লাগিছে এই বৰ খহনীয়া জেগা দেই এইবোৰ পৰিম বুলিয়ে ভয় লাগে কিন্তু আহি বহুত ভাল লাগিলে আৰু এতিয়া আমি যাওঁগে ইমান ধুনীয়া জেগা কিবা ঘৰৰ ওচৰতে আছে জেগাটো খালি আমি আছে বুলি গমেই নাপাওঁ আহিবলৈ আমাৰ আধা ঘণ্টাও নালাগিলে ন পম্পী আমাৰ আধা ঘণ্টাও নালাগিলে আহিবলৈ আধা ঘণ্টাতে আপোনালোকে আহে যে আহিব পাৰিব ইমান স্পীডত হয় আৰু মানে এহেঁতিকেইজনী যাওঁতেও লেট আহোঁতেও লেট যাওঁতে যিটো অৱস্থা হৈছিলে ভাল আহোঁতে নাই হোৱা আৰু এতিয়া আমি বাগানৰ মাজে মাজে আহি আছোঁ এইডোখৰ কিন্তু টিপামৰ নিচিনা হ'বই লাগিছে কাৰণ মানে ষ্টেপবিলাক দেখি আৰু দুইফালে বাগান আছে ন টিপামেই মানে টিপামৰ নিচিনাই হ'ব লাগিছে এতিয়া আমি পাইছোঁহি আহি পিনে তলৰডোখৰ আহি পিনে পাইছোঁহি দেখিছেনে বাৰু মোক আপোনালোকে শান্তি লাগিছে অৱস্থা চাওকচোন মোৰ এইফালে বাগান এইফালেও বাগান সেইটো পাই গ'লো আমাৰ বসন্তীকেইখন একদম ৰ'দত জ্বলি পকি আছে আমি টুপি চুপি পিন্ধি আছোঁ যেনিবা সেইখিনি চাকে দেই পুৰা হেৰি হৈ আছে এইখন আনিলোঁ আহি আছে সিহঁতি বাগানৰ মাজে মাজে উঠি গ'লোঁ আমি ওপৰলৈকে আৰু এতিয়া এইফালে যামগৈ আৰু এইফালে যে সোমাই আহি পিনে ইমান ধুনীয়া জেগা আছে কোনেও গম নাপায় এতিয়া যাওঁগে নে বহক অকণমান দেৰি
অৱস্থা চব ভাগৰুৱা অৱস্থা আৰু এতিয়া আমি ঘৰলৈ বুলি উভতি আছোঁ আৰু ভাবিছোঁ যে কিবা এটা দোকানতে সোমাই খাই যাম আমি ইমানকেইজনী ছোৱালী গ'লোঁ এজনীও মূৰত নেখেলালে যে কিবা এটা কিনি পিনে লৈ যাওঁ তাত খামগৈ সেইকাৰণে ভাবিলোঁ ইয়াতে কিনি পিনে কিবা এটা খাই লওঁ যিহেতু চেনিটাইজাৰ আছে হাতত ঘঁহি আৰু খাম কিবা এটা গোটেই দিনটো পানী খাই খাই কটালোঁ এতিয়া খাবলৈ লৈছোঁ কিবা এটা সৰুজনী পম্পী স্প্ৰাইট খাই আছে হেৰি এক্টিভা হয় এক্টিভা 125 লৈ আমি গৈ আহিলোঁগৈ এতিয়া আহি পিনে অকণমান আমি ৰখি খাইছোঁ কিবা এটা আৰু আমি ঘৰলৈ উভতি আহিলোঁ ভাবিলোঁ মোৰ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে প্লিজ কমেণ্টত জনাওঁ বুলি মই আশা ৰাখিলোঁ আকৌ আহিম এটা নতুন ভিডিঅ'ৰ সৈতে মোৰ ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ তেন্তে আজিলৈ আহোঁ বাই বাই